Hello friends, মই কৌশিক আৰু আজি মই ক'বলৈ ওলাইছোঁ যে যিকোনো মোবাইল নাম্বাৰ কেনেকৈ গম পাব পাৰিব যে সেই নাম্বাৰটো কাৰ নামত ৰেজিষ্টাৰ হৈ আছে, কোনে ইউজ কৰি আছে আৰু ক'ত ইউজ হৈ আছে। ধৰি লওক কোনো আননোন নাম্বাৰে আপোনাক ডিষ্টাৰ্ব দি আছে বা আপোনাৰ ফেমিলি মেম্বাৰক কোনোবাক ডিষ্টাৰ্ব দি আছে, তেনেহ'লে সেই ফোন নাম্বাৰটো আপোনালোকে কেনেকৈ গম পাব পাৰিব যে সেই নাম্বাৰটো একচুৱেলি কাৰ নামত ৰেজিষ্টাৰ হৈ আছে, কোনে ইউজ কৰি আছে আৰু ক'ত ইউজ হৈ আছে। ইয়াৰ বাবে আপোনালোকে আপোনালোকৰ নিজৰ এণ্ড্ৰইড মোবাইলত এটা এপছ ডাউনলোড কৰি ল'ব লাগিব। সেই এপছটোৰ জৰিয়তে আপোনালোকে গম পাব পাৰিব যে সেই নাম্বাৰটো একচুৱেলি কাৰ নামত ৰেজিষ্টাৰ হৈ আছে আৰু কোনে ইউজ কৰি আছে। এপছটো ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে নিজৰ মোবাইলত প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত টাইপ কৰিব Truecaller। এনেকুৱা ধৰণৰ Truecaller ফৰ্মেটটো আহি যাব। আপোনালোকে প্ৰথমে দেখা পাব আৰু চাই ল'ব ইয়াৰ ৰেটিং 4.6 আৰু ইয়াক 100 মিলিয়ন মানুহে ডাউনলোড কৰিছে। তো গম পাইছে যে এপ্লিকেশ্যনটো কিমান পপুলাৰ। মোৰ ইনষ্টলেশ্যন অহা নাই কাৰণ মই অলৰেডি এপটো ইনষ্টল কৰি ৰাখিছোঁ। ইনষ্টল কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত গেট ষ্টাৰ্টেডত ক্লিক কৰিব। এলাউ কৰিব। ইয়াত আপোনালোকক নিজৰ ফোন নম্বৰ দিব লাগিব। কণ্টিনিউ কৰিব। ইয়াত ফাৰ্ষ্ট নেম, লাষ্ট নেম, ইমেইল দিব। কণ্টিনিউ কৰিব। অলমষ্ট ডান বুলি দেখাইছে। ইয়াত গো টু ছেটিংছো যাব পাৰে, মেবি লেটাৰ কৰিব। ইগনোৰ বেটাৰী অপটিমাইজেশ্যনছ, লেট Truecaller stay connected in the background, this may use more battery, yes বুলি কৰিব, এলাউ কৰিব, নেক্সট কৰিব, কণ্টিনিউ কৰিব। এপটো অ'পেন হোৱাৰ পিছত আপোনালোকে যিটো নাম্বাৰৰ ইনফৰ্মেশ্যন ল'ব বিচাৰিছে সেই নাম্বাৰটো আপোনালোকে Truecaller চাৰ্চ বুলি লিখাৰ ঠাইখিনিত আপোনালোকে চাৰ্চ কৰি জানিব পাৰিব। যদিহে আপোনালোকৰ মোবাইলত ইণ্টাৰনেট ব্যৱহাৰ কৰি আছে তেনেহ'লে আপোনালোকে সেই নাম্বাৰৰ ইনফৰ্মেশ্যনখিনি ওলাই যাব যে সেই নাম্বাৰটো কোনে ইউজ কৰি আছে আৰু ক'ৰ পৰা ইউজ হৈ আছে। চ' মই দেখাই দিছোঁ আপোনালোকক এটা নাম্বাৰ চাৰ্চ কৰি। চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত দেখা পাইছে Truecallerত কানাড়া বেংক বুলি দেখাই আছে। যদি সেই ৰেজিষ্টাৰ হোৱা নামটো দি কোনোবাই প্ৰফাইল পিক দি ৰাখে তেনেহ'লে আপোনালোকে সেই প্ৰফাইল পিকটো চাব পাৰিব। আৰু যদি আপোনালোকে বিচাৰিছে সেই নাম্বাৰটো ক'ৰবাত ভুল হৈ আছে তেতিয়াহ'লে আপোনালোকে এডিটত গৈ এডিট কৰিব পাৰিব। সাজেষ্ট এ বেটাৰ নেম, যিকোনো এটা ভাল নাম আপোনালোকে লিখিব পাৰিব। কানাড়া বেংক হেল্প লাইন নম্বৰ ছেভ কৰিব। চাই লওক আগত কানাড়া বেংক বুলি আছিল, এতিয়া মই এডিট কৰি কানাড়া বেংক হেল্পলাইন নম্বৰ বুলি লিখিছোঁ। চ' আজিৰ কাৰণে ইমানখিনি। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে আপোনালোকে নিজৰ ফ্ৰেণ্ডৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ।